ইমান গৰম হৈছে কাৰেণ্টটো গ'ল ৰাতিপুৱাই উঠিয়ে যাওঁ এই গেলা গৰমত শুই থাকিব নোৱাৰি আজি দেওবাৰ অকণমান দেৰিলৈকে শুম বুলি ভাবিছিলোঁ কাৰেণ্টডালে নাই নহয় উঠিয়ে যাওঁ শুই থাকি লাভ নাই এই অসমখনত কি হৈছে বাৰু ভেকুলীয়া মুতিলেও কাৰেণ্টটো কাটে নেকি এডাল যিহে গেলা গৰম মাৰিছে টিকা ফালি পঠিয়াব গোটেই গাডাল ইলিচ মাছৰ নিচিনা হৈ গ'ল দেউতা অকলে অকলে কি বকি আছে নবকি কি ঘোঁৰা ঘাঁহ কাটি থাকিব লাগে নেকি ইমান গৰমত কাৰেণ্টডাল নাই তালু ভমক মাৰিছে আপোনাৰ অকল তালুহে ভমক মাৰিছে মোৰ অল বডি উতলি আছে গৰমত বাৰু এইবিলাক কথা বাদ দে আমাৰ বোলে ভাৰতে কিবা চন্দ্ৰযান পঠিয়াইছে তাত মানুহ কেইটা গৈছে হয় বাৰু মানুহ 12জন মান গৈছে নেকি তাত একোডাল মানুহ যোৱা নাই তাত চব ৰবট গৈছে ইমান গৰম দিছে ক'ৰবাত ফুৰি আহোঁগে ব'লা ক'ত যাও এই গেলা গৰমখনত তো মৰিবলৈ মন গৈছে নেকি পুনাকণ ক'ত ফুৰিবলৈ যোৱা অলপ চন্দ্ৰবাৰ ফুৰি আহোঁগে নেকি হা তই কি কৰি তই চন্দ্ৰলৈ ফুৰিবলৈ যাৱ পাৰি তোৰ কিয় নোৱাৰি চন্দ্ৰলৈ যাবলৈ হেৰ এনেই গৰমত মাথা উতলি আছে তই এইবিলাক কথা কৈ মাথা চুবাই নাথাকিবি ৰচোন বাৰু মই ভাবি চাওঁ কেনেকেনো যাব পাৰি দেৱকান্তকো মাতো ইমান গৰম উঠিছে ভাত চাত বনাব নোৱাৰি দেই যাওঁ অলপ বাহিৰৰ পৰাই ফুৰি আহোঁগে ইমান গৰম উঠিছে অলপ দেৰিকৈ ভাত বনাম মা কি কৰি আছা মায়ে নাচি আছোঁ আকৌ দেখা নাই জানো তই তুমি ভাত বনাবলৈ নাচিহে আছা মোৰ ভোক লাগিছে ভাত খাবলৈ আহিছিলোঁ মা খাবি দেই হেতাকো খাই পাইছ নহয় এনেই গৰমত মাথা চাথা উতলি আছে তই এনেই উল্টা পুল্টা কথা কৈ নাথাকিবি ভাত হোৱা নাই মানে মই ভাত খাবলৈ আহিছিলোঁ বাপেৰক পাকঘৰত এচি এটা লগাই দিবলৈ কয় তেতিয়াহে সোনকালে ভাত খাবলৈ পাবি নহ'লে নাপাওঁ মোৰ ইমান গৰম উঠিছে মই ৰাতিপুৱা ইমান গৰমখনত ভাত বনাব নোৱাৰোঁ চাওঁ আঁতৰ হয় মই বাহিৰলৈ যাওঁ সঁচাকৈ দেই পাকঘৰত বহুত গৰম মায়ে কেনেকৈ ভাত বনাই জানো পাপাক ক'ব লাগিব পাকঘৰত এচি এটা লগাই দিবলৈ মোৰ ওলাই যাবা পাকঘৰৰ পৰা ইয়াত বেছি সময় থাকিব নোৱাৰি সিজি যাম দেই ইমান গৰম উঠিছে গৰমত গোটেই গাডাল ঘামি সিজোৱা আলু নিচিনা হৈ গ'ল গোটেই হুম গোন্ধাইছে গাডাল ইমান টেম্পাৰেচাৰ বঢ়াইছে অলপ কমাব লাগিব টেম্পাৰেচাৰটো যাওঁচোন অকণমান ধনচদাহঁতৰ ঘৰৰ পৰাই আহোঁগৈ কিনো কৰিম অকলে ইয়াত বহি থাকিম গৰমখনত চন্দ্ৰলৈ ফুৰিবলৈ যোৱাহেঁতেন ভালেই আছিল বাৰু পুনাকণে কথাটো ঠিকেই কৈছিলে কিন্তু এতিয়া যাওঁ কেনেকৈ বাৰু ধনচদা অকলে কি ভাবি আছে পুনাকণে ক'বলৈ ফুৰিবলৈ যোৱাৰ কথা কৈছিলে তাকে ভাবি আছোঁ হয় নেকি ময়োতো আপোনাৰ লগত ফুৰিবলৈ যোৱাৰ কথা পাতিবলৈ আহিছিলোঁ দেৱকান্ত আপুনি আহিলে পুনাকণ এই ঘৰতে সোমাই আমনি লাগিছে অলপ বোলো ফুৰি আহোঁগৈ ফুৰিবলৈ যাব নাই এতিয়ালৈকে ভবা নাই আপুনি ভবাই নাই মই ভাবি মেলি আজৰি ক'ত ফুৰিবলৈ যাম ক'ত ফুৰিবলৈ যাবা সি চন্দ্ৰলৈ ফুৰিবলৈ যোৱাৰ কথা কৈছে পাৰি আমি নহ'লে কাইলৈ চন্দ্ৰলৈকে ফুৰিবলৈ যাওঁ তহঁতি কলৈ যাওঁ ফুৰিবলৈ ককা আমলে অথনি কৈছিল চন্দ্ৰলৈ ফুৰিবলৈ যাম বুলি চন্দ্ৰলৈ যাম আকৌ আমি পুনাকণ তুমি মানে চন্দ্ৰলৈ যাবাই ক'ত ফুৰিবলৈ যায় মই কিবা ফুৰিবলৈ যোৱাৰ কথা শুনিলোঁ ধনেশ্বৰী চন্দ্ৰলৈ যাম আমি ফুৰিবলৈ কাইলৈ ওলাবা চন্দ্ৰলৈ ফুৰিবলৈ যাম আমি মজা লাগিব দেই তাত পিছে ধনেশ্বৰ যাব কেনেকৈ সেইটো ভাবিব লাগে নেকি আমি চাইকেল লৈ যাম আকৌ চন্দ্ৰলৈ ককা আপুনি কি কথা কয় চন্দ্ৰলৈ ৰাস্তা আছে বুলি ভাবিছে নেকি তালৈ ৰকেট লৈ যাব লাগিব আমি ৰকেটখন বিচাৰিব লাগিব এতিয়া দেৱকান্ত এতিয়া ৰকেটখন ক'ত পাম সেইটো বাৰু মই মেনেজ কৰিম আপোনালোকে খালি কাইলৈ ৰাতিপুৱা ওলাই যাব ৰাতিপুৱা ওলাই যাম তেন্তে মই যাওঁ তেতিয়াহ'লে এতিয়া মই এই ৰকেটখন ব্যৱস্থা কৰিবগৈ লাগে নহয় দেৱকান্ত ভাল ৰকেট আনিবি দেই বেয়া ৰকেট নানিবি আকৌ মাজতে ফুটি যোৱা হ'ব দিয়ক ভাল ৰকেটকে আনিম কাইলৈ চন্দ্ৰলৈ যাবলৈ পাম আমি মজা লাগিব মা বহুত মজা লাগিব এতিয়া যাওঁ পাই অলপ ফুৰি লওঁগে যা গাইজ আজি আমি চন্দ্ৰলৈ যাম সকলো ৰেডি নে ৰেডি সকলো উঠি ল'ব লাগে তহঁতি কলৈ যাওঁ আমি ফুৰিবলৈ যাওঁ চন্দ্ৰলৈ আপুনি যায় যদি ব'লক ব'লক মই অকলে ঘৰতে বহি আমনি লাগিছে চন্দ্ৰৰ পৰা অলপ ফুৰি আহোঁগৈ আপোনালোকৰ লগত সকলো উঠিব লাগে চব উঠি লওক
যে বিয়ে ক'ৰবাত হৈ পৰিলে নেকি বাৰু? এই হৈ পোৱা নাই, আছো এই পেচাব কৰিব লাগিছিলে সেইকাৰণে পটককৈ পেচাব কৰি আহিলোগে। আপুনি আহিয়ে প্ৰথমতে চন্দত পেচাব কৰিলেহি। দেখিবলৈ বহুত ধুনীয়া লাগে দেই। পাপা ইয়াৰে ঘৰটো বনাই থাকিলেও পাৰে ভালে আছিলে আকৌ না। সি ইয়াত ঘৰ বনাই ইয়াত থকা এটা কথা শুনচোন। বাদ দিয়ক ধনচৰা এইবিলাক কথা। ব'লক আমি এতিয়া অলপ ফুৰি আহোঁগৈ। ব'লা ব'লা। তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল ভাল দিয়ে ক্ষমা কৰিব আৰু যদি ভিডিঅ'টো নেক্সট পাৰ্ট লাগে মই বনাই দিম বাৰু। তেন্তে আজিলৈ বাই বাই।